মনোজ দা এইখানে আমি কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ হাইস্কুল ভূটানৰ পৰা শিল্পী কেইগৰাকী মৰম যাচিবলৈ লৈছে। এই ছবিখনৰ প্ৰডিউচাৰ নৱনীতা শৰ্মা তেখেতক এখন ভূটান কৰ্মচাৰী মৰম যাচিব। কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উপস্থিত হৈ মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। এনেকুৱা পৰিৱেশ দেখিলে সঁচাই ভাল লাগি যায়। 11 তাৰিখৰ পৰা আমি অক্টোবৰৰ পৰা 11 ছেপ্টেম্বৰৰ পৰা আমি আহি যিহেতু প্ৰডাকশ্যনৰ বেনাৰত আমি দুজনে ছবিখন প্ৰযোজনা কৰিছোঁ আৰু নিশ্চিতা সকলোৱে জানে বৰষা হোৱাৰ কথা আছিল। আজি ৰত্নাকৰ ছবিখন সপোন দেখিছিলোঁ গৈ এতিয়া আমি ৰিলিজৰ ডেট পালেহি 11 অক্টোবৰ। এখন ভাল ছবি উপহাৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি একেলগে ছবি জুবিন গাৰ্গ নিজৰ ডাইৰেক্টৰ মই এক্টৰ হিচাপে হিয়াদিয়ানাতে কাম কৰিছিলোঁ। তাৰপিছত কন্যাদান বিধাতা বাৰুদ বহুত ছবি কৰিলোঁ।